Hello viewers, good morning everyone. আজি পুনৰ নতুন এটা অংকৰ হৈতে আপোনালোকৰ আগত হাজিৰ হৈছোহি। আজিৰ অংকটো হ'ল ক্লাছ 10ৰ ত্ৰিভুজ নামৰ পাঠৰ উদাহৰণ 13। এই অংকটো বিগত মেট্ৰিক পৰীক্ষাসমূহত কেইবাবাৰো আহিছে, গতিকে আগন্তুক পৰীক্ষাবিলাকতো এইটোৰ বহুত গুৰুত্ব আছে, যাৰ কাৰণে কৰিবলৈ ওলাইছো। এতিয়া কথা হ'ল যে আপোনালোকে ইতিমধ্যে গম পায় গোটেই অসম তথা ভাৰতবৰ্ষ লকডাউন চলি আছে। এইখিনি সময়ত তো ছাত্ৰ ছাত্ৰীসমূহৰ বিস্তৰ ক্ষতি সাধন হৈছে। গতিকে এই ক্ষতি যিটো হাৰ এইটো কমাব পাৰি যদিহে আপুনি ইউটিউবৰ যোগেদি যিবিলাক ক্লাছৰ ব্যৱস্থা হৈ আছে সেইবিলাক যদি আপুনি আপোনাৰ ওচৰতে থকা ল'ৰা ছোৱালী বা আপোনাৰ নিজৰ যদি ল'ৰা ছোৱালী আছে সেইখিনি যদি ভিডিঅ'টো মোবাইলত দেখুৱায়। গতিকে আশা কৰিছো আপুনি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব। এই ধৰণৰ ভিডিঅ'বিলাক আমি সদায় আপলোড কৰি থাকো। অষ্টম নৱম দশম শ্ৰেণীৰ গণিতৰ যিমান অংক আছে গোটেইখিনি অংক এইটো চেনেলত আপলোড হ'ব। ভিডিঅ'বিলাক আমি এডিটিং কৰিব নোৱাৰো, ইমান ৰংচঙীয়াও কৰিব নোৱাৰো, সেইখিনি আমাৰ নাই। আমি মাত্ৰ ৰেকৰ্ডিং কৰি ইউটিউবত দিওঁ। গতিকে ভিডিঅ' কোৱালিটি আপোনাৰ পছন্দ অনুযায়ী নহ'বও পাৰে। অংকবিলাকৰ গুৰুত্ব চাই আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। গতিকে এতিয়া অংকটোত কি আছে যে 13 নম্বৰ উদাহৰণ, পেজ নম্বৰ হ'ল 186। তো অংকটোত কি কৈছে মই আপোনাক বুজাই দিছো। আছে কি আপোনালোকক জনাও যে অংকটোত কৈছে যে ABC এটা সমকোণী ত্ৰিভুজ। সমকোণৰ সৈতে ABC এটা সমকোণী ত্ৰিভুজ। ইয়াৰ দুটা মধ্যমাৰ কথা কৈছে। এটা মধ্যমা হ'ল CM আৰু এটা মধ্যমা হ'ল BL। এই দুটা মধ্যমা আছে ত্ৰিভুজটোৰ। এতিয়া আমাক প্ৰমাণ কৰিব দিছে কি 4 whole into BL square plus CM square is equal to 5 of BC square। গতিকে এইটো চিত্ৰ দিয়া আছে আপোনালোকৰ সন্মুখত, এইখিনি প্ৰমাণ কৰিব লাগে। গতিকে আমি কেনেকে কৰো সব যিহেতু BL আৰু CM মধ্যমা, যেহেতু ইহত দুটা মধ্যমা, তেতিয়াহ'লে আমি মতে যেটো লিখিব পাৰো AL is equal to half of AC। গতিকে এইটো এটা কথা আমি লিখি ল'ব পাৰো। প্ৰথম আমি কিন্তু AL লৈছো, যদি কোনোবাই কয় স্যাৰ CL তো দৰকাৰ আছে, CL হয়, এই CL মানেও half of AC, কিন্তু এই CL ৰ আমাৰ প্ৰয়োজন নাই। আমি এৰ ফালৰ পৰা আহিম, এৰ ফালৰ পৰা AL ৰ আমাৰ দৰকাৰ। ঠিক সেইদৰে AM মানে কি, AM is equal to half of AB। AM এইখিনি মানে half of AB। BM মানেও half of AB, কিন্তু BM ৰ আমাৰ দৰকাৰ নাই, আমি ইয়াৰ ফালৰ পৰা যাম। গতিকে আমি AL আৰু AM দুটা আমি ওলাই লৈছো প্ৰথম। এতিয়া কি কৰিম, এতিয়া যদি আমি ইয়াতে লক্ষ্য কৰো, ইয়াতে তিনিটা সমকোণী ত্ৰিভুজ অলৰেডি আছে, তিনিটা সমকোণী ত্ৰিভুজ ইয়াতে দিয়া আছে। তো সেইবিলাকৰ আমি প্ৰথমতে নাম লিখো যে কি কি সমকোণী ত্ৰিভুজ দিয়া আছে। আমি সেইটো লক্ষ্য কৰিম। এটা হ'ল ABC, এটা সমকোণী ত্ৰিভুজ দিয়া আছে, ABC সমকোণী ত্ৰিভুজ। আৰু এটা হ'ল AMC এটা সমকোণী ত্ৰিভুজ। আৰু এটা হ'ল ABL। তিনিটা সমকোণী ত্ৰিভুজ আছে। গতিকে তিনিটা সমকোণী ত্ৰিভুজ যেহেতু আছে, গতিকে আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি ইয়াৰ পৰা কিবা এটা কৰিম।
এতিয়া 1 নম্বৰ যদি মই এনেকে লিখো যে ab স্কয়ার প্লাস ac স্কয়ার is equal to bc স্কয়ার সমীকরণ 3 দি দিলো ইয়াত এইটো কি ত্রিভুজৰ পৰা ত্রিভুজ ABC ৰ পৰা এইটো একেবাৰে ছুটি নিয়ম ডাঙৰ কৰিলেও আমি কৰিব পাৰিম এটা অংক প্ৰয়োজনতকৈ বেছি ডাঙৰ কৰাটো আমাৰ লক্ষ্য নহয় গতিকে আমি ইমান ডাঙৰ কৰিও লাভ নাই গতিকে আমি ইয়াতে লিখি দিছো কি ত্ৰিভুজৰ পৰা আমি লিখি দিছো ঠিক সেইদৰে am স্কয়ার প্লাস ac স্কয়ার is equal to cm স্কয়ার সমীকরণ নম্বৰ দি যাম নম্বৰ 1 2 3 দিছো ইয়াতে আমি কি দিম এইটো কি ত্রিভুজৰ পৰা হল আমি লিখি দিম হেইদৰে ত্রিভুজ AMC ৰ পৰা AMC ৰ পৰা m মানে কি আমি চাম m or হলনি half of ab whole square plus ac square plus cm square এইটো কোন সমীকৰণৰ পৰা এই m মানে half of ab এটো কত কৈছিল 2 ৰ পৰা 2 ৰ পৰা লিখি দিলু এতিয়া আমি এটো সৰল কৰি চাও কি হয় 1 4 ab square plus ac square is equal to cm square আকৌ হিনি হল এতিয়া ইয়াতে হৰ 4 আছে আমি গুটেইখিনি 4ক পূৰণ দিম 4 ৰে গুটেইখিনি পূৰণ দিম প্ৰত্যেকটো পদকে আমি পূৰণ দিম এইটো হ'ব মাত্ৰ ab স্কয়াৰ প্লাস এইটো হ'ব 4ac স্কয়াৰ ইয়াতে হ'ব 4cm স্কয়াৰ এইটো আমাৰ কাৰণে প্ৰয়োজনীয় কথা এটা আমি লিখিলাম সমীকৰণ চিন দিম ইয়াতে কি কৰা হৈছে যে উভয় পক্ষৰ প্ৰতিটো পদক উভয় পক্ষৰ প্ৰতিটো পদক 4 ৰে পূৰণ কৰা হৈছে উভয় পক্ষৰ প্ৰতিটো পদক 4 ৰে পূৰণ কৰা হৈছে এইটো এটা আমাৰ কাৰণে ইম্পৰ্টেন্ট গতিকে আমি ইয়াক এটা নম্বৰ দি ৰাখিম ইয়াক নম্বৰ দিম 5 নম্বৰ দিম মনত ৰাখিবলগীয়া কথা এইটো নেক্সট আৰু এটা কি আছে ত্ৰিভুজ আছে আমি হেইটোৰ পৰা কি হয় চাম হেইদৰে ABL এইটো আছিল ABL এইটো ত্রিভুজ ABL ৰ পৰা কি হ'ব AB স্কয়ার প্লাস AL স্কয়ার is equal to BL স্কয়ার এইটো ত্রিভুজ ABL ৰ পৰা AB যেনে আছে তেনে থাকক L মানে কি এই L মানে আমি সমীকরণ 1ত লিখিছিলু এই L মানে half of AC L ইয়াৰ হলনি আমি দিম half of AC whole square is equal to BL square গতিকে এইটো 1ৰ পৰা আমি 1ত দিছিলু by 1 বা 1ৰ পৰা এইখিনি আমি লিখিব পাৰিলে 1ৰ পৰা এতিয়া আমি কি কৰিম ab স্কয়ার প্লাস 2 দুগুণ 4 1 ac স্কয়ার is equal to bl স্কয়ার আকৌ হ'ব কি 4 ৰে পূৰণ দিম 4 ab স্কয়ার প্লাস
4 4 কেনসেল যাব AC স্কয়ার এইফালে হব 4 BL স্কয়ার এইটো সমীকরণ নম্বৰ দিম 6 5 লৈ আমি দিছো অলৰেডি নম্বৰ দিম 6 এতিয়া আমি এটা কাম কৰিম মাত্ৰ এটা কাম কৰিম হেইটো হল যে 5 যোগ 6 এটো হল আপোনাৰ 6 ৰ বাও পক্ষ দুটা আমি প্ৰথমতে যোগ কৰো ইয়াতে AB স্কয়াৰ আছে এটা ইয়াতে আছে 4টা তেতিয়াহলে ডাইৰেক্ট মই লিখিব পাৰো যোগ কৰিলে 5AB স্কয়াৰ মই ডাইৰেক্ট লিখি দিম যোগ ইয়াতে AC স্কয়াৰ আছে 4টা মানে 5 নম্বৰৰ বাও পক্ষত AC 4টা 6 নম্বৰৰ বাও পক্ষত AC এটা 4 আৰু 1 5টা AC স্কয়াৰ হল 5টা AC স্কয়াৰ যোগ দুইটা যোগ কৰিলো এটা হুফাল দুটা আমি যোগ কৰো হুফাল ইয়াতে আছে 4টা BL স্কয়াৰ যোগ 4টা CM স্কয়াৰ লিখি দিলু ইমপ্লাই চিন দিলু 5 এটা কমন ললু 5 দুইটাত আছে কমন এইফালে হব AB স্কয়াৰ প্লাস এইফালে হব AC স্কয়াৰ is equal to এইফালে আমি 4 এটা কমন লও BL স্কয়াৰ প্লাস CM স্কয়াৰ একেবাৰে সহজ এইখিনি বুজাই যায় 5 টো থাকিল এতিয়া AB যোগ SC ইয়াৰ মানেটো কি সমীকৰণ 3 3 দি আছে 3 যে AB স্কয়াৰ প্লাস SC স্কয়াৰ ইয়াৰ মানেটো কি এই AB আৰু SC AB স্কয়াৰ যোগ SC স্কয়াৰ ইয়াৰ মানে হল 5BC স্কয়াৰ is equal to 4 whole into BL স্কয়াৰ plus CM স্কয়াৰ গতিকে এইখিনি আমাক প্ৰমাণ কৰিব দিছিল এইটোৱে হল আমাৰ প্ৰমাণ জানিবলগীয়া আছে যদি কিবা সুধিবলগীয়া আছে আপুনি কমেন্টছত নিশ্চয় কমেন্ট কৰিব ধন্যবাদ